হেল্ল' গাইজ, থাম্বনেইলটো দেখি নিশ্চয় গম পাইছে আজি কি বনিবলৈ গৈ আছে। এয়া মই মাছ লৈছোঁ আৰু মাছত নিমখ হালধি ধুনীয়াকৈ সানি লৈছোঁ। এইফালে মই সৰিয়হ তিয়াই ৰাখিছোঁ 2 চামুচমান। মাছখিনি ফ্ৰাই হোৱালে আমি সৰিয়হৰ পেষ্টটো তৈয়াৰ কৰি লৈছোঁ। তাতে মই দি দিছোঁ আদা, নহৰু আৰু অকণমান জলকীয়া। আৰু সেই একেটা মিক্সিতে মই বিলাহী দি এটা বিলাহীৰ পিউৰি তৈয়াৰ কৰি লৈছোঁ। মাছখিনি ফ্ৰাই কৰি হৈ গ'ল। এতিয়া মই একেখিনি তেলতে পিঁয়াজ দিছোঁ আৰু পিঁয়াজখিনি ব্ৰাউনিছ হোৱালৈকে ভাজি মই তাতে ৰেড চিলি দি দিছোঁ আৰু সেই সৰিয়হৰ পেষ্টটো দি পেলাই ধুনীয়াকৈ লৰাই দিছোঁ। এয়া অকণমান সময় ভজাৰ পিছত ইয়াতে মই হালধি আৰু নিমখ দিছোঁ আৰু দিয়াৰ পিছত অকণমান দেৰি লৰাইছোঁ। তাৰপিছত মই ইয়াতে টমেটো পিউৰিটো দি দিছোঁ আৰু অকণমান সময় ভজাৰ পিছত যেতিয়া তেলটো বেলেগ হৈ যাব ইয়াতে মই পানী দি দিম। এয়া দেখিছেনে, পানী দি দিছোঁ আৰু অকণমান সময় পানীখিনি উতলিব দিম। তাৰপিছতে মই এয়া মাছখিনি ইয়াতে দি দিলোঁ আৰু মাছ দিয়াৰ পিছত এনেকৈ উতল আহিলতে মই জলকীয়া কেইটামান ফালি দি দিছোঁ। এইটো অপশ্যনেল হয়, আপোনালোকে নিদিবও পাৰে। আৰু অকণমান উতল অহাৰ পিছতে ধনিয়া দি আকৌ অকণমান সময় উতল অহাৰ পিছত মই এয়া কাঢ়ি দিলোঁ। আৰু এই মাছৰ ৰেচিপিটো খুবেই বেছি টেষ্টি হয়, আপোনালোকেও এদিন ট্ৰাই কৰি চাব।